বন্ধুসকল মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বাইক চলাই আহি আছোঁ। ইয়াত পানী হৈছে, মায়েঙত বানপানী হৈছে। আমি অলপ ঘূৰিলোঁ, এতিয়া অলপ বহিম। আমি ইয়াত নামিছোঁ বাইকৰ পৰা, আপোনালোকক দেখাই আছোঁ। পানী হৈছে বহুত, পানীয়ে প্ৰাণ। এয়া এই বানপানী, এয়া বানপানী। এখন খেলপথাৰ আছিলে আচলতে, এখন খেলপথাৰ আছিলে, কিন্তু ইয়াতে আপোনাৰ ভাল খবৰ এটা আছিল। আপোনাৰ হেৰি মানে কি, যিবিলাক আপোনাৰ অসম আৰক্ষীয়ে হওক বা আপোনাৰ যিকোনো ডিফেন্স লাইনত মানে ইয়াতে একাডেমি এখন মানে খুলিছিলে মানে ষ্টাৰ্ট কৰিব লৈছিলে আৰু কামবিলাক চলিছিলে, কিন্তু বানপানীৰ কাৰণে এতিয়া মানে ফিল্ডত পানী হৈ গ'ল ন, সেইকাৰণে মানে কামটো আধৰুৱা হ'ল। আপোনালোকক দেখাই আছোঁ ৰ'বক, চাওক। এইখনে আছিলে মানে ইয়াতে হেৰি কৰিছিলে আপোনাৰ, এতিয়া বানপানীৰ কাৰণে এতিয়া পিছুৱাই যাব আৰু। কামাখ্যা ডিফেন্স ফিজিকেল স্পৰ্টছ একাডেমি, মায়ং আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যন। পানীৰ মাজত এনেই কথা পাতি আছোঁ চবেই। এয়া চাওক, একো দৰকাৰ নাই। এইখন পাহাৰ, এখন হেৰি কয় কিবা চৰাই হাগি পাহাৰ বুলি কয়। আমাৰ গুপ্তকাই পূৰা মাছ ধৰি আছে, মাছ লাগিছে কেইটামান। আমি এতিয়া নাওত উঠিমগৈ, ব'লক। উঠোৱাক অলপ, নাওখনৰ অলপ উঠোৱাক না। বাহিৰৰ পৰা আহিছে ল'ৰাটো, নাওত উঠি পোৱা নাই। আপুনি ইমান হিংসা নে? মানুহজনে নাওখনত উঠাব বুলি ভাবিছিলোঁ, কিন্তু নুঠালে। বেয়া লাগিল বহুত, কি কৰিব। বন্ধুসকল, হ'ব আৰু আজিলৈ সামৰিলোঁ, বাই বাই।